জীৱনে খেলা লুকা-ভাকুৰ ধেমালিৰ আমেজ ল'বলৈকে হয়তো তুমি মোৰ জীৱনত খোজ দিছা। ভাবিবলৈ বাধা তোমাক কোনেও দিয়া নাই। মই মাথো মোৰ কৰ্তব্যত আগবাঢ়িছোঁ। মই নিসংগতাক আপোন কৰিব বিচাৰোঁ, আঁতৰি যোৱা মোৰ জীৱনৰ পৰা। নিসংগতাক তুমি আপোন কৰিব খুজিছা, কিন্তু নিসংগতাই জানো সঁচাকৈ সেইটো বিচাৰিছে? প্লিজ আঁতৰি যোৱা মোৰ কাষৰ পৰা, মোৰ জীৱনৰ পৰা আঁতৰি যোৱা। তুমি যিজনক বিচাৰি মোৰ কাষত আছা, মই সেইজন সংগীৰ যোগ্য নহয়। যি সময়ত তুমি সংগীৰ সৈতে গোঠা সপোনসমূহক মোৰ নামৰ গাঁঠিত বান্ধিবা, তেতিয়ালৈকে হয়তো জীৱনে মোক লগ এৰিব। আচলতে কি জানা, সংগীৰ সৈতে সপোনৰ মালাডাল প্ৰতিগৰাকী ছোৱালীয়ে গাঁঠে, কিন্তু মোৰ মনত তেনে কোনো স্বাৰ্থ নাই। তোমাৰ প্ৰতিটো বস্তু নিজৰ মাজত সামৰি, তোমাৰ প্ৰতিটো যন্ত্ৰণাক যিদিনা আপোন কৰিবলৈ সফল হ'ম, সঁচাকৈ কথা দিছোঁ, সেইদিনা সংগীৰ নামত গাঁঠা সপোনৰ মালাডাল তোমাৰ হাতত বান্ধি থৈ যাম। কেনি যাবা? মই ঠিকেই ভাবিছিলোঁ তুমি নিশ্চয় প্ৰশ্ন কৰিবা, কিন্তু আচলতে কথাষাৰ কওঁতে ভাবি নাচালোঁ যে তুমি সোধা প্ৰশ্নৰ উত্তৰত মই ঠিকনা বুলি কি ক'ম। কিন্তু এটা কথা সঁচা, সদায় তোমাৰ ধাৰণা যে সত্য হ'ব সেইটোওতো নহয়। কিজানিবা যমদূতৰ ঠিকনা সলনি হৈ ৰয়বা। কোনে জানে, সেই বিশেষ দিনটোত তোমাতকৈ বেছি প্ৰিয় তেওঁৰ বাবে ময়ে হৈ ৰওঁ বা।